নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গাহৰি মাংসৰ পিটিকা লৈ আহিছোঁ। তেন্তে আহক মই কেনেকৈ বনালোঁ চাই ল'ব। প্ৰথমে মই মাংসখিনি, মই ইয়াত ৰঙা মাংস লোৱা নাই, তেল মাংস লোৱা নাই, অকল ৰঙা মাংসখিনি লৈছোঁ। প্ৰথমে মাংসখিনি মই বইল কৰি ল'লোঁ। বইল কৰাৰ পাছত ইয়াতে নিমখ, হালধি, তাৰপৰা আদা, নহৰু ধুনীয়াকৈ সানি ল'লোঁ। সানি লৈ পেলাই এয়া খৰিকাত ভৰাই লৈ পেলাই ধুনীয়াকৈ পুৰি ল'ম। এয়া চাওক, ধুনীয়াকৈ পুৰা হৈ যোৱাৰ পাছত চাওক, মই এয়া ধনিয়া পাত, বিলাহী এটা পুৰি লোৱা, তাৰপাছত কেঁচা জলকীয়া কেইটামান, এফালে নেমু আৰু মিহি মিহিকৈ পিঁয়াজ এটা কাটি ল'লোঁ। তাৰপৰা ইয়াতে নিমখ দি এতিয়া মই প্ৰথমে ধনিয়াখিনি মিহি মিহিকৈ কাটি ল'ম। তাৰপাছত কেঁচা জলকীয়াখিনি সানি এতিয়া মাংসখিনি মই হাতেৰে মিহি মিহিকৈ টুকুৰা কৰি লওঁ, সৰু সৰুকৈ। তাৰপাছত এতিয়া গোটেইখিনি একেলগত মিহলাই ল'ম। সেয়া মাংসখিনি মিহি মিহি কৰি লৈছোঁ। তাৰপাছত সেয়া পুৰি লোৱা বিলাহী এটা, সেই গোটেইকেইটা সানি হৈ যোৱাৰ পাছত মই ওপৰত নেমু চেপি দিম। নেমুটো চেপি দিলে কি হয়, টেঙা টেঙা এটা ভাৱ আহে যে খাই ভাল লাগে। এনেকৈ যদি খোৱা নাই আপোনালোকে খাই চাব পাৰে। এয়া চাওক, মই এপিচ খাই চাইছিলোঁ নিমখ হৈছেনে নাই বুলি, খাই বহুত ভাল লাগিলে। তেন্তে এনেকৈ বনাই খাব আৰু খাই পেলাই জনাব কেনেকৈ পালে। এয়া মোৰ ৰাতিৰ আহাৰ, এনেকৈয়ে খালোঁ। তেন্তে আজিলৈ আহোঁ, বাই বাই।